আপোনাৰ ওপৰত যিটো মানে অত্যাচাৰ চলিলে আপোনাক যি মানে যিটো মাৰধৰ কৰিলে আপোনাৰ মাথা ফালি যোৱা দেখা গৈছে এই সম্পৰ্কে আপুনি কি ক'ব? মই যেতিয়া আমি বিহু মাৰিবলৈ মঞ্চত উঠিছোঁ তাৰ আগতে তেওঁ কৈছে যে মঞ্চটোত এনেকৈ উঠাৰ পিছত ইহঁতক প্ৰতিযোগিতা কৰাব নালাগে। তাৰপিছত আমি মানে তাৰ পাছত আমি বিহুখন মাৰিলোঁ। মই 5 মিনিটৰ পিছত আমাৰ হুইচেল মাৰিলে, তাৰপিছত বিহু সামৰিবলৈ ঘোষণা কৰিলে। বাৰে বাৰে কৰাৰ পাছত তাৰপিছত আমি বিহুখন মাৰিলোঁ। মৰা শেষত আমাৰ মানে বিভিন্ন অত্যাচাৰ কৰিলে, মানসিক অত্যাচাৰ, শাৰীৰিক অত্যাচাৰ, মাৰধৰ কৰিলে। মোৰ মূৰটো ফালি দিলে। সিহঁতৰ কমিটিখিনিৰ ওপৰত মানে কঠোৰৰ পৰা কঠোৰতম শাস্তি প্ৰদান কৰিব লাগে আৰু ভৱিষ্যতে যাতে এনেকুৱা নহওক, এই বডিচিলা দল বুলি নহওক, বিভিন্ন দলতে নহওক, তাই কামনা কৰোঁ মই। মানে আপোনালোকৰ ঘটনাটো ষ্টেজৰ ওপৰতে হ'ল নে এনে ষ্টেজৰ পৰা বাহিৰত হ'ল? মঞ্চখনৰ ভিতৰতে হ'ল আৰু ষ্টেজৰ ওপৰৰ পৰা গোটেইখিনি গতিয়ে বাঢ়ি গৈ দিছে। আমি জানিব ইয়াত বেলেগ কাৰোবাৰ চুহে সোমাবলৈ আহিছিলোঁ, বিহু মাৰিবলৈ নাহি চুৰ সোমাবলৈ আহিছিলোঁ। আমাক গতিয়ে বাঢ়ি গৈ দিছে কমিটি কেইজন। আৰু কোনোবাই গোটেই ঘটনাটো সম্পৰ্কে কিবা ক'বনে? নমস্কাৰ, মই বৰদৈচিলা বিহু টিমৰ এজন সদস্য। এতিয়া ইমান ধুনীয়াকৈ বিহুখন কালিটো ভালকৈ চলি গৈছে। তো আমি প্ৰতি বছৰে আপোনাৰ ধৰক 2015 চনৰ পৰা আমি ইয়াতে হুঁচৰি মাৰি আহিছোঁ, চেমনীয়াৰ পৰা ধৰি যুৱ হুঁচৰিলৈকে। প্ৰতি বছৰে আমি ইয়ালৈ আহোঁ। আজিলৈকে এনেকুৱা এটা ঘটনা ইয়াত ঘটা নাই, যে খুব দুখৰ কথা। আজি যিটো ঘটনা ঘটিল, কোনোবাই তেনেকুৱা নহওক, তেওঁলোকেও বিহুক সন্মান দিয়ক, এই বিহুৰ ড্ৰেছক তেওঁলোকে সন্মান দিবলৈ শিকক। আৰু মদ্যপান কৰি তেওঁলোকে বিহু সাজুৰ ওপৰত যিটো অত্যাচাৰ চলাইছে সেইটো দুনাই নকৰক, তাকে কৈছোঁ। আৰু দুখীয়া উচিত শাস্তি পাব লাগে। ঢকুৱাখনাৰ ফাট বিহুত হৈছে কি, এফালে যদি দলীয় পতাকা দেখিবলৈ পোৱা গৈছে, আনফালে বিহু মঞ্চৰ পৰা এটি বিহু দলক গতিয়াই বিহু কৰি থকা সময়তে মঞ্চৰ পৰা নমাই দিয়া দেখিবলৈ পোৱা গৈছে। অতি দুখজনক, লজ্জাজনক। এয়া অসমীয়া জাতিৰ স্বাভিমানক কুঠাৰাঘাত কৰিবলৈ চেষ্টা কৰা যেন আমাৰ অনুমান হয়। আমি লখিমপুৰ বৰদৈচিলা যি বিহু দল, এই বিহু দলটোৰ ন্যায় বিচাৰিছো। এই বিহু দলটোৰ দলপতিক যি ধৰণে মাথাত আক্ৰমণ কৰি গুৰুত্বভাৱে আঘাত কৰা হৈছে, ইয়াৰ উচিত ন্যায় হ'ব লাগে। সমগ্ৰ অসমত এখনেই বিহু আছে যাক ফাট বিহু বুলি কোৱা হয়। উল্লেখনীয় এক অৱদান আছে এই বিহুখনৰ, নিজৰ মৰ্যাদা আছে, গৰিমা আছে। কিন্তু এই বিহুখনে ৰাজনীতিৰ নামত এইদৰে এটা বিহু দলক বিহু মঞ্চস্থ কৰি থকা সময়ত মঞ্চৰ পৰা নমাই দি শাৰীৰিকভাৱে প্ৰহাৰ কৰাটো অতি লজ্জাজনক, যুক্তিসংগত নহয়। ঢকুৱাখনাৰ ফাট বিহুৱে পূৰ্বৰ যি মৰ্যাদা, এই মৰ্যাদা অক্ষুণ্ণ ৰাখিব পৰা নাই। তেখেতলোকে ৰাজনীতিৰ নামত নিজক সৰ্বশান্ত কৰিছে, নিজৰ যি গৰিমা, এই গৰিমা হেৰুৱাইছে। সচেতন মহলত ইয়াৰ প্ৰশ্ন উঠিছে। আৰু আজি যি ঘটনা, বিহু মঞ্চৰ পৰা বিহু মঞ্চস্থ কৰি থকা সময়ত এটা দলক গতিয়াই নমাই দিয়া ঘটনাত সচেতন মহলে তীব্ৰ গৰিহণা দিছে, ধিক্কাৰ দিছে। পুনৰ যাতে এনে ঘটনা নঘটে, ঢকুৱাখনাৰ ফাট বিহুৱে নিজৰ গৰিমা যাতে অটুট ৰাখে।